আজি অলপ ফুৰিবলৈ বুলি ওলাই আহিছোঁ বাইদেউ এজনীৰ ঘৰত। বাইদেউক সুধিলোঁ কি বনাই খুৱাব, কৈছে চিকেন বিৰিয়ানী। বোলো ঠিক আছে, মই বাৰু বিৰিয়ানী বনাওঁ, কিন্তু মই অলপ বেলেগ ষ্টাইলত বনাওঁ। আৰু বাইদেউনো কেনেকৈ বনায় আহকচোন ভিডিঅ'টোত চাওক। বাইদেৱে এয়া মাংসখিনি ভাজি আছে। অকণমান মাংসখিনি ভাজি ল'লে ভাল হয়নে নহয়? গতিকে এনেকৈ ধুনীয়াকৈ পিঁয়াজ আৰু যিবোৰ মছলা আপোনালোকেতো জানে, গতিকে সকলোবোৰ মছলা জিৰা হওক, জালুক হওক, মিট মছলা, চিকেন মছলা সকলোবিলাক দি এনেদৰে ভাজি আছে। আৰু ময়ো অকণমান হেল্প কৰি দিওঁ বুলি মাংসখিনি এনেকৈ অকণমান লৰাই দিলোঁ। তাৰপিছত এয়া প্ৰেছাৰ কুকাৰত বাচমতি চাউলখিনি তিয়াই থৈ দিছিলে। তিয়াই থৈ দিয়াৰ পিছত এনেকৈ লেয়াৰ বনাই মানে চাউলৰ ওপৰত এনেকৈ অকণমান মাংস, তাৰপিছতে আকৌ অলপমান পিঁয়াজ এনেকৈ ধুনীয়াকৈ দি দিছে। তাৰপিছত বাইদেৱে অকণমান গাখীৰ দিছে, তেওঁ মানে গাখীৰ দিয়ে আৰু বাটাৰ দিছে। একেবাৰে সহজ পদ্ধতিত বনাইছে আৰু খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে দেই। এয়া মিনিটতেই যেন বিৰিয়ানীখিনি হৈ গ'ল। আৰু এনেকৈ আমাক বাইদেৱে ইমান ধুনীয়াকৈ বনাই খোৱালে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব।